এটি অতি ভাল খবৰ আছে শিক্ষা বিভাগৰ পৰা এই ভাল খবৰ আহিছে গতিকে সেই খবৰটো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে আপোনালোক সকলোকে মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেললৈকে স্বাগতম জনাইছো ভাল খবৰটো হৈছে অক্টোবৰ মাহৰ 3 তাৰিখে স্পেশাল টেট অনুষ্ঠিত কৰা হ'ব এই স্পেশাল টেট ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু কিবা বিশেষ কাৰণবশতঃ যেহেতু অনুষ্ঠিত নহল এতিয়া অক্টোবৰ মাহৰ 3 তাৰিখে এই স্পেশাল টেট অনুষ্ঠিত হ'ব আৰু স্পেশাল টেট যিসকল দিবৰ কাৰণে যিসকলে এপ্লিকেশন কৰিছিল সেই প্ৰাৰ্থীসকলে সেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব গতিকে এইটো এটা ভাল খবৰ টেট পৰীক্ষা এই প্ৰতি বছৰে পাতাৰ কথা আছিল চৰকাৰে টেট পৰীক্ষা পাতিবৰ কাৰণে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেনেকুৱা ধৰণৰ কথাবিলাক কৰিছে আৰু লগতে যেহেতু এই অক্টোবৰ মাহতে জেনাৰেল টেট পাতাৰ কথাও আছে একো যদি খেলিমেলি নহয় নিশ্চয় অক্টোবৰ মাহত জেনাৰেল টেটৰ কাৰণে এডভাৰটাইজ প্ৰকাশ পাব বা নোটিফিকেশন প্ৰকাশ পাব গতিকে আপোনালোকে যিসকলে স্পেশাল টেট দিবৰ কাৰণে ইতিমধ্যে এপ্লিকেশন কৰিছিল আপোনালোকে এই এডমিট কাৰ্ড ডাউনলোড কৰক 10 তাৰিখৰ পৰা আৰু ভালদৰে পঢ়া-শুনা কৰি দিবৰ কাৰণে চেষ্টা কৰক আৰু লগতে যিসকলে এতিয়ালৈকে এই স্পেশাল টেট এপ্লাই কৰা নাই কিন্তু টেট দিম বুলি ভাবি আছে আপোনালোকে ভালদৰে পঢ়া-শুনা কৰি থাকক অক্টোবৰৰ এই মাহতে যেহেতু টেট অনুষ্ঠিত জেনাৰেল টেট অনুষ্ঠিত কৰিম বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে নিশ্চয় অফিচিয়েল নোটিফিকেশন কম দিনতে ওলাব গতিকে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া-শুনা কৰি থাকক আৰু এজন শিক্ষক হ'বৰ কাৰণে যি যোগ্যতা টেট পাছ কৰিবৰ কাৰণে চেষ্টা কৰক